লৰাক পঢ়াব লাগিব দেউতা মা, মামাই পঢ়াব ছোৱালী। ঠিক আছে, এইটো আমাৰ চুক্তি হৈ গ'ল। আমাৰ এতিয়া মেট্ৰিক পৰীক্ষা হৈ গ'ল। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ পিছত আমাৰ ৰিজাল্ট দিব। ছোৱালীবিলাকে মেট্ৰিকত বহুত পাছ কৰে, কিন্তু কলেজত ছোৱালীবিলাক নাযায়। যে দেউতাক মাকে ভাবে যে ইমান খৰচা ছোৱালীৰ ওপৰত উঠাই কি লাভ হ'ব, আমি তাক বিয়া দি দিওঁ। আগতেতো বাচ্চাতে বিয়া দি দিছিল, এতিয়া অলপ গভৰ্ণমেণ্টৰ ভয়ত অলপ ৰখিছে, হয়নে? অলপ ৰখিছে না নাই এতিয়া বাচ্চা বিয়া দিয়াটো? আচ্ছা, এতিয়া আজিকালি ছোৱালীয়ে ঘৰত বেছি উপাৰ্জন আনিব পাৰে, নাৰ্ছ হ'ব পাৰে। চৰকাৰী চাকৰিত 33% মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যনো আছে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে ছোৱালীবিলাকক আমি যেনে তেনে কলেজলৈকে আনিব লাগিব। আনিব কেনেকৈ? তাততো খৰচা আছে। দেউতাক মাকে ল'ৰাকে পঢ়াব নে ছোৱালীকে পঢ়াব? এতিয়া আমিতো ফ্ৰী এডমিশ্যন কৰি দিলোঁ, বিনামূলীয়া এডমিশ্যন, কিন্তু তাৰ পিছতো খৰচা থাকে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে যিমান ছোৱালী মেট্ৰিক পাছ কৰিব, কলেজত নামভৰ্তি কৰিব, তেওঁলোকৰ বেংক একাউণ্টত গভৰ্ণমেণ্টে 10,000 টকা দি দিব। যোনে ডিগ্ৰী পঢ়িব তাক 12,500 টকা, আৰু যোনে PG পঢ়িব, ইউনিভাৰ্চিটিত পঢ়িব, তাক আমি 30,000 টকা সেই ছোৱালীক দিম তাৰ বেংক একাউণ্টত। এতিয়া মোক কিছুমানে কৈ আছে যে দাদা ল'ৰাবিলাকক নিদিয়ে নেকি? তেতিয়া মই কৈছোঁ ৰখ, আমিতো মাৰ পেটৰ পৰাই জন্ম হৈছোঁ না, ল'ৰাৰ পেটৰ পৰাতো জন্ম হোৱা নাই। গতিকে প্ৰথমতে ছোৱালীক দি দিওঁ, তাৰপিছত ল'ৰা। ইয়াত কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? কোনোবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা? এতিয়া মই বুজাই দিছোঁ যে ল'ৰাৰ দায়িত্ব কোনে ল'ব? দেউতাক মাকে। ল'ৰাকো কলেজত আনিব লাগিব, ল'ৰাক পঢ়াব লাগিব দেউতা মা, আৰু ছোৱালীক পঢ়িব মামাই। তো দেউতা মাই পঢ়াব ল'ৰা, মামাই পঢ়াব ছোৱালী। ঠিক আছে, এইটো আমাৰ চুক্তি হৈ গ'ল।